নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ৰান্ধিবলৈ লৈছোঁ কাঠফুলাৰ ভাজি আলুৰ লগত। একেবাৰে সহজ এটা ৰেচিপি আৰু খাবলৈও বহুত সোৱাদ হয়। আপোনালোকেও ৰান্ধি খাই চাবচোন, নিশ্চয় ভাল লাগিব। ৰেচিপিটো সম্পূৰ্ণকৈ চাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায়। ব'লক তেনেহ'লে আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। কাঠফুলা ভাজিবৰ কাৰণে মই প্ৰথমতে কাঠফুলাখিনি পেকেটৰ পৰা প্লেট এখনত উলিয়াই লৈছোঁ আৰু তাৰ পাছত বাউল এটাত কাঠফুলাখিনি হাতেৰে চিৰিলি চিৰিলি কৰি ফালি লৈছোঁ। এনেদৰে মই গোটেই কাঠফুলাখিনি বাউলটোত চিৰিলি চিৰিলিকৈ ফালি ল'ম। আৰু আমাৰ আটাইখিনি চিৰিলি চিৰিলি কৰা হৈ গ'ল। তাতে মই এতিয়া অলপ কুহুমীয়া পানী দি এনেদৰে অলপ সময় তিয়াই থ'ম। আৰু আনফালে মই লৈছোঁ এটা ডাঙৰ চাইজৰ আলু, এটা বিলাহী, এটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, 1 ইঞ্চিমান আদা, কেইফুটামান নহৰু, কেইখিলামান মান ধনিয়া আৰু সৰুকৈ এমুঠি ধনিয়া। এতিয়া মই এই আটাইখিনি সামগ্ৰী ৰেডি কৰি ল'ম। মই আলু, বিলাহী, পিঁয়াজখিনি কাটি লৈছোঁ আৰু আদা আৰু নহৰুখিনিও থেতেলিয়াই লৈছোঁ। আৰু এইফালে লৈছোঁ মই আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া। আৰু আনফালে কাঠফুলাখিনি মই ভালদৰে ধুই টুকি ল'লোঁ। এতিয়া এখন কেৰাহী গেছত গৰম হ'বলৈ দি তাতে অলপমান তেল দিলোঁ। তেলখিনি গৰম হৈ অহাৰ লগে লগে তাতে কেইটামান মেথি গুটি ফুটিবলৈ দিলোঁ। মেথি গুটিকেইটা ফুটি ক'লা হৈ অহাৰ লগে লগে তাতে পিঁয়াজখিনি এড কৰি দিব লাগিব। মই পিঁয়াজখিনি এড কৰি দিছোঁ। এনেদৰে পিঁয়াজখিনি দিয়াৰ পাছত অকণমান সময় ৰঙচুৱা হোৱাকৈ পিঁয়াজখিনি ভাজিব লাগিব। মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে হেতাখনে এনেদৰে লৰাই লৰাই ভাজি দিছোঁ। তাৰ পাছত তাতে খুন্দি থোৱা আদা নহৰুখিনিও দি দিছোঁ। আদা নহৰুখিনি দিয়াৰ পাছতো আৰু অলপ সময় ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। এনেদৰে লৰাই লৰাই অলপ সময় ভজাৰ পাছত যেতিয়া আমাৰ পিঁয়াজ আদা নহৰুখিনি ৰঙচুৱা হৈ আহিব, তাতে আমি জিৰা আৰু ধনিয়া পাউডাৰখিনি এড কৰি দিব লাগিব। মই জিৰা পাউডাৰ আৰু লগতে ধনিয়া পাউডাৰখিনি মই এড কৰি দিছোঁ। এনেদৰে দিয়াৰ পিছত আকৌ অলপ সময় ভালদৰে লৰাব লাগিব। আৰু এতিয়া আমাৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া তাতে মই বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি দিয়াৰ পাছতো অলপ সময় ভাজিব লাগিব। যিহেতু মই আগতে হালধি দিয়া নাছিলোঁ মছলাৰ লগত, ইয়াতে অলপ হালধি দি দিছোঁ জোখমতে। তাৰ পাছত আমি আকৌ এইখিনি অলপ সময় ভাজিব লাগিব যাতে বিলাহীখিনি গলি যায়। আৰু আমাৰ বিলাহীখিনি গলি গৈছে। এতিয়া মই তাতে কুটি থোৱা আলুখিনিও যোগ কৰি দিছোঁ। আলুখিনি দিয়াৰ পাছত অলপ সময় কম জুইত এনেদৰে ভাজি থাকিব লাগিব যাতে আলুখিনি অলপ সিজে। আৰু মই তাতে জোখমতে নিমখ দি দিছোঁ। এনেদৰে আলু বিলাহীখিনি
ভাজি থকাৰ মাজতে মই আঞ্জাখিনিৰ গোন্ধটো ভাল হ'বৰ বাবে এয়া 3টা লং আৰু 2টা ইলাচি তাতে এড কৰি দিছোঁ। এনেদৰে লং আৰু ইলাচি দিলে আঞ্জাখিনিৰ গোন্ধটো ভাল হয়। এইটো সম্পূৰ্ণ অপশ্যনেল, আপোনালোকে নিদিওঁ বুলিলেও পাৰে। তাৰ পাছত এয়া মই তাতে টুকি থোৱা কাঠফুলাখিনি যোগ কৰি দিছোঁ। এনেদৰে কাঠফুলাখিনি দিয়াৰ পিছত পুনৰ ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। যিহেতু কাঠফুলাখিনিত যথেষ্ট পানী সোমাই থাকেই, সেয়েহে কাঠফুলাৰ ভাজিত নতুনকৈ আৰু পানী নিদিলেও হয়। অৱশ্যে আপোনালোকে যদি অলপ জুলীয়াকৈ খাওঁ বুলি ভাবে তেনেহ'লে অকণমান পানী দিব পাৰে। এনেদৰে অলপ সময় ভজাৰ পিছত এতিয়া আমি এখন ঢাকোন দি আঞ্জাখিনি সিজিবলৈ দিম। এইখিনি সময়ত গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব লাগে। আৰু এয়া দেখিছেনে, অলপ সময় ঢাকোন দি দিয়াৰ পিছত কাঠফুলাৰ পৰা নিজে নিজেই পানী ওলাইছে। মই ইয়াত নতুনকৈ পানী এড কৰা নাই। আৰু এয়া আমাৰ কাঠফুলা ভাজিখিনি সিজি গ'ল। ইয়াতে মই কুটি থোৱা ধনিয়াখিনি দি দিছোঁ আৰু কেইখিলামান নৰসিংহ পাতো তাতে এড কৰি দিছোঁ। আৰু এয়া 3 খিলামান মান ধনিয়া তাতে দি দিছোঁ। এনেদৰে নৰসিংহ পাত আৰু মান ধনিয়া দিলে ফ্লেভাৰটো খুবেই ধুনীয়া হয়। আৰু এয়া তাৰ পাছত মই তাতে ফালি থোৱা জলকীয়া কেইটাও যোগ কৰি দিছোঁ। জলকীয়া পিছে আপোনালোকে বহুত বেছি যদি জ্বলা নাখায় তেনেহ'লে অলপ কমকৈ দিব পাৰিব। আমি অলপ জ্বলা ভাল পাওঁ কাৰণে মই কেইটামান বেছিকৈয়ে দি দিছোঁ। আৰু এয়া আমাৰ আঞ্জা ৰেডি। এতিয়া গৰমে গৰমে পৰিৱেশন কৰাৰ সময়। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, গতিকে ভাতকেইটা গৰমে গৰমে খায়ে ভাল লাগে। শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।